চেনেল মই আপোনালোকৰ সকলোকে আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে বুলি আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ অতি সহজেৰে কেনেকৈ ভৰিখন যত্ন কৰিব পাৰে ঘৰতে তাকে মই অকমান আপোনালোকৰ ওচৰলৈ লৈ আহিছো যেহেতু আমি গালৰ যত্ন আৰু চুলি যত্ন আমি কৰিয়ে থাকো কিন্তু ভৰিৰ যত্ন লোৱাটো বহুত কম হয় সো ভাবিলো আৰু কিছুমানৰ পাৰ্লাৰলৈ যোৱা পইচা ইমানখিনি দিয়া মেলা কাৰোবাৰ প্ৰব্লেমো থাকিব পাৰে সো মই ভাবিলো ঘৰৰে কিছুমান সৰু বস্তুৱে দি পেলাই ভৰিখন কেনেকৈ আমি ঘৰত চাফা কৰি ৰাখিব পাৰোঁ সো তাকে ভাবি পেলাই আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ সো চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো মোৰ শেষলৈকে আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো মোৰ এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰি দিয়া নাই আৰু ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাৰে নটিফিকেশ্যনবোৰ যাতে আহি থাকে সো বলক তেতিয়াহ'লে আজি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই ইয়াতে লৈ লৈছোঁ এটা বল আৰু ইয়াতে এতিয়া মই দিম নিমখ এচামুচ মই এচামুচ দিছোঁ আৰু বেছিও দিব পাৰে একো নাই আৰু ইয়াতে মই সোডাও দিছোঁ সোডা মই এচামুচ দিছোঁ যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ বেকিং সোডা সেইটো দিলেই হ'ব আৰু ইয়াত শ্যাম্পু আপোনালোকে যি ইউজ কৰে তাৰে শ্যাম্পু এচামুচমান দি দিলে হ'ব মই ইয়াত আন্দাজমতে দি দিছোঁ আৰু ইয়াতে এতিয়া মই দিম গৰম পানীখিনি একদম বহুত বেছিও হ'ব নালাগে স্কিনটোত যাতে আপুনি শুহিব পাৰে সিমানখিনি দিব কিন্তু একেবাৰে কুহুমীয়াও নিদিব অলপ কুহুমীয়াতকৈ বেছি দিব গৰমটো আৰু ইয়াতে মই এতিয়া নেমু অকণমান চেপি দিছোঁ দেখিছে মই এটুকুৰা নেমু চেপি দিছোঁ আৰু এইখিনিতে গোটেইখিনি মই মিক্স কৰি ভৰিখন ডুবুৱাই থৈ দিছোঁ এনেকৈ ডুবুৱাই পেলাই 5-10 মিনিটমান এনেকৈ ডুবুৱাই থৈ দিব আৰু ব্ৰাছ এডাল লৈ পেলাই অকণমান ভৰিখন এনেকৈ ঘঁহি দিব নখবোৰ লেতেৰাবোৰ যেতিয়া যাবগৈ আমাৰ নখৰ চুকে লেতেৰাবোৰ যিবোৰ থাকে সেইবোৰ জাৰ্মছবোৰ নাইকিয়া হৈ যাব আৰু যিহেতু গৰম পানীত অলপ দি ডুবুৱাই থোৱাৰ কাৰণে বহুত সহজেৰে যায়গৈ সেইটো কাৰণে ব্ৰাছ দি পেলাই অকণমান ঘঁহি দিব আৰু সেইখিনিত যিহেতু শ্যাম্পু আছিলে মই সেইটো কাৰণে আকৌ গৰম পানী আৰু নিমখ অকণমান দি আকৌ ভৰিখন ভালকৈ ধুই চাফা কৰি ল'লোঁ আৰু এতিয়া দেখিছে মই মোহাৰি ল'লোঁ ইয়াত এতিয়া অকণমান মইশ্চাৰাইজাৰ ধুনীয়াকৈ লগাই ল'ব বা বডি লোশ্যন যি ইউজ কৰে তাকে লগাই ল'ব সো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো নেক্সট ভিডিঅ' এটালৈ আকৌ লগ পাম আপোনালোকৰ অতি সোনকালে আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ